লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। মই এতিয়া আছোঁ মৰিগাঁও টাউনৰ 2 নম্বৰটো পুলিচ পইণ্ট আৰু পুলিচ পইণ্টটোত তেখেতে পিছফালে তেখেতে ডিউটি কৰি আছে। ইমান গৰমত চবেই জিৰণি লৈছে, ছাৰে ডিউটি কৰিছে। ছাৰ মোৰ ফালৰ পৰা এটা আপোনাৰ কাৰণে সৰু এটা উপহাৰ। গৰম ইমান গৰমত ডিউটি কৰিছে, গৰমতে যেতিয়া আমাৰ ৰাইজৰ অসুবিধা নহ'লে কৰিবই লাগিব। আপোনালোকৰ কাৰণে আপোনালোকৰ কাৰণে আমি এক্সিডেণ্ট নোহোৱাকৈ আমি ৰাস্তালৈকে অহা যোৱা কৰিব পাৰোঁ, হয়নে নাই? সকলোৱে ভিডিঅ'টো লাইক কৰিব। সুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে খাবতি ৰৱানা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা। আপোনালোকক আকৌবাৰ চৰাম গাইছ এইখন লৈ পেলাই মানে মই বহুত দিন ভিডিঅ' বনাবলৈ যোৱা নাই আৰু এইখনৰ অৱস্থা চাওক একদম মানে বোকা পানী লাগি একদম অৱস্থা নাইকিয়া হৈছে। তো আগতে এইখন ধুই লওঁ, তাৰপিছত যাম ভিডিঅ' বনাবলৈ। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইমান গৰমত ডিউটি কৰি আছে কাৰণে আপোনাৰ কাৰণে এটা অফাৰ বেয়া পাইছে। আপোনাৰ ইমান গৰমত চবেই জিৰণি লৈ আছে, কিন্তু আপোনালোকে ডিউটি কৰি আছে। তো আপোনাৰ কাৰণে এটা সৰু উপহাৰ মোৰ ফালৰ পৰা। এইটো ছেকেণ্ড 2 নম্বৰ পুলিচ পইণ্ট নে 1 নম্বৰ পুলিচ পইণ্ট। তো গাইছে এইটো 1 নম্বৰ পুলিচ পইণ্ট। ইমান গৰমত চবেই জিৰণি লৈ আছে, আজি দেওবাৰ। তো ছাৰতে ডিউটি কৰিছে, তো ছাৰৰ কাৰণে সৰু এটা উপহাৰ। ছাৰ এটা হাঁহি দিব আছে। যিমান গৰমত সকলোৱে ঘৰত জিৰণি লৈ আছে, কিন্তু তেখেতলোকলৈ চাওক তেখেতলোকে ইমান গৰমটো ডিউটি কৰি আছে। তো তেখেতলোকৰ কাৰণে মই এটা সৰু উপহাৰ এখন গামোচা লৈ আহিছোঁ। তো কথা পাতি দিবলৈ চেষ্টা কৰিম। আপোনাৰ নামটো কৈ দিছোঁ। মোৰ নাম নবী হুছেইন। অলপ বেয়া নাপায়, আপোনাৰ নামটো কৈ দিব। পূৰ্ণজ্যোতি ডেকা। যদি আকৌ কেতিয়াবা নগা হ'ল বেয়া পাইছে নেকি? মই উঠি অহাৰ কাৰণে ইমান গৰমত ঠিক আছে এইটো ৰুলছ নাছিল চাগে উঠি অহা, কিন্তু মই উঠি আহিলে একদম বেয়া নাপাব ছাৰ। কি নামটো? পূৰ্ণজ্যোতি ডেকা। তো এখেতলোকৰ কাৰণে তো এখেতলোকৰ কাৰণে এটা লাইক কৰিব, একদম নাপাৰে কিবা এটা কৈ দিয়ক। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। তো লগ পাম ছাৰ। তো মই ছাৰৰ লগত কথা পাতি থাকিলে নহ'ব। তো ছাৰৰ ইফালে গাড়ী আহি আছে, মানে আকৌ এক্সিডেণ্ট হৈ গ'লে তাৰ জিম্মেদাৰী মানে তাৰ গোটেই ৰিক্স তো মোকে দিব, তো মোকে গালি দিব। তো ভিডিঅ'টো আগলৈ চাই থাকক আৰু ছাৰেও যিহেতু কৈছে তো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব। তো মই যাব ওলাইছিলোঁ, কিন্তু ছাৰে মোক আকৌ এবাৰ মাতিলে। তো ছাৰ কি ক'লে? কি নামত আছে? ইউটিউব চেনেলটো জোনাক স্পেচিয়েল বুলি আছে, ঠিক আছে। নতুনকৈ খুলিছোঁ, মনিটাইজ হৈ গৈছে। তো আশা কৰোঁ চাব। ঠিক আছে, আহিলে আকৌ লগ পাম। আচলতে তাত উঠিব নালাগিছিলে, তেখেতলোকৰ পাৰ্মিশ্যন লৈ ল'ব লাগিছিল, কিন্তু গ'লোঁ উঠি। তো তেখেতে বেয়া পোৱা নাই, একচুৱেলি ভালেই পাইছে। তেখেতলোকৰ কাৰণে মই এটা উপহাৰ লৈ আহিছোঁ। তো গাইছ গুচি আহিছিলোঁ, তেখেতে আকৌ মাতি চেনেলটোৰ নাম খুজিলে। তো ক'লোঁ, তো তেখেতেও কৈছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ। তো একেবাৰে নাপাৰিব, যদি তেখেতলোকক ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব আৰু, হয়নে নাই? আচ্ছা, কেনে লাগিছে গৰমত? তামাম গৰম, তাতে ইমান কষ্ট। ইমান গৰমত আপোনাৰ নামটো কৈ দিয়কচোন। ইমান গৰমত কাম কৰি আছে, মোৰ ফালৰ পৰা এটা সৰু বস্তু চকলেট। বাই বাই দি দিয়কচোন। বাটত দেখি আহি থাকোঁতে লগ পালোঁ আমাৰ দাদা কি কৈছিলে নামটো? জাকিৰুল ইছলাম। আপুনি ইয়াৰে নে? মৰিগাঁৱৰ? এতিয়া ইয়াৰ পৰা মৰিগাঁৱলৈকে যাব? জাকিৰুল ইছলাম দাদা। এইবিলাক চাওক, এইবিলাক মানুহৰ ঘৰে ঘৰে উঠাই কতিয়া মৰিগাঁৱত দিয়ে গ'নে, আৰু সেয়া কৰিয়ে তেখেতে খাই আছে। ইমান গৰম, কমতো আজি 35, 36 ডিগ্ৰী হৈ আছে উত্তাপটো। ইমান গৰমত কাম কৰি আছে, উপায় নাই, হয়নে নাই? এইবিলাক নকৰিলেতো খাব নাপাব, কি কয়? মুখত মিঠা হাঁহিটো চাওক, এবাৰ হাঁহি দিয়কচোন আকৌ। হাঁহি মেইন, হয়নে নাই? ঠিক আছে, লগ পাম আকৌ। ইমান গৰমতো কাম কৰি আছে, উপায় নাই, এনেকৈ খাব লাগিবতো। বলক আগলৈ যাওঁ আৰু বেলেগ মানুহৰ লগ পাম, কথা পাতিব চেষ্টা কৰিম। তো ভিডিঅ'টো আগলৈ চাই থাকক।